কান্ধত গামোচাখন আৰু পায়জামাটো পিন্ধি নামঘৰলৈ ওলাল। মানে আজি ভাওনা আছে। ৰ'ব দাড়ি কটাই নাই নহয়, পাহৰিছিলো, কাটি আহোঁগে। বৰ লাজ লাগে জানেনে? উপায় নাই, গোটেইখিনিয়ে খহাব লগা হ'ল। আৰু মই চলোৱা গাড়ীখনৰ ওপৰতে ঘোঁৰাটো বান্ধি ললো। আৰু এখন গাড়ীত এফালে ধ্ৰুৱ আছে, অকণি দা আৰু বাকী দুহাৰৰ বস্তুবিলাক গৈছে। আৰু বাকী এফালে শংকৰদা গাড়ীখনত আমাৰ ভাওনা গ্ৰুপৰ সদস্যসকল গৈছে। আৰু এনেদৰে আমি আহি পালোহি আমাৰ গন্তব্যস্থান। আৰু এফালে ধুনীয়াকে আমাৰ নাটভাগ আদৰি নিলে তেওঁলোকে। আৰু যিহেতু এঘৰীয়া ভাওনা আছিল, সেইবাবে তেওঁলোকে আমাক তেওঁলোকৰ ঘৰলৈ মাতি নিলে আৰু ধুনীয়াকৈ বহিবলৈ দিলে। প্ৰথমতে লৈ আহিলে প্ৰসাদ। আপোনালোকে খাই কেনেকুৱা পাই জনাবচোন, মই কিন্তু বৰ ভাল পাওঁ। এনেদৰে ঢেৰ কিবা কিবি লৈ আহিলে। খোৱাটো খালো, পাছত পেট বেয়া নকৰিলে হয় আৰু। ৰখিব ক'ত কৰিবলৈ আহিছোঁ, কি নাট কৰিবলৈ আহিছোঁ কোৱাই নাই নহয় আপোনালোকক। নাটভাগ হ'ল ৰামপৰাজয় সীতা পাতালগমন আৰু ঠাইডোখৰ হ'ল লীলাবাৰী। আৰু নামঘৰ ভাগ এইভাগে আছিল। নামঘৰত সেৱাটো জনাই লৰালৰিকে মেকআপ ৰুমলৈ আহিলে। দেখিছোঁ শংকৰদা আৰু ৰাজুদাই মেকআপ কৰি আছে। ময়ো অলপ চলপ মেকআপ কৰিব জানো, সেইবাবে মানসক মাতিলোঁ, তই মোৰ ওচৰতে কৰহি বুলি। বাকী কেনেকুৱা লাগিছে জনাবচোন। ফাইনেলি ময়ো ৰেডি হৈ ল'লোঁ আৰু মই গাইছিলোঁ শত্ৰুঘ্ন। আৰু এনেদৰে চবৰে মেকআপ কৰি প্ৰায় শেষ হৈ গ'ল। আৰু লগতে আমাৰ গ্ৰুপটো আৰু আমাক লগ পাবৰ বাবে মই স্ক্ৰীণত নাম্বাৰ এটা দি দিম, ফোন কৰিব। আমাৰ কেইবাখনো নাট উপলব্ধ, যেনেকৈ নিসিংহমুৱাৰী, ৰামপৰাজয় সীতা পাতালগমন, মৎস্য অৱতাৰ, ব্ৰাহ্মণ অৱতাৰ, শকুনি প্ৰতিশোধ, বিপদামোদৰ আখ্যান, দন্তভুক্ত মুক্তিলাভ, এনেদৰে কেইবাখনো নাট আছে। আৰু আমাৰ গ্ৰুপটোৰ নাম হ'ল শংকৰ মাধৱ নাট্যগোষ্ঠী, লখিমপুৰ চাংমাই গাঁও। বাকী এফালে ভাওনা আদায় হৈ গ'ল। বেলেগকৈ ভিডিঅ' দিব নোৱাৰিম, বেয়া নাপাব, যিহেতু ভিডিঅ' কৰা নহ'লে। এইফালে ৰাইজ খোৱা টেবুলত বহি গ'ল, ময়ো বহি ল'লোঁ। চ' আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।